হেল্ল' কি খবৰ সকলোৰে আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আমি দত্ত ব্লগাৰ্ছে আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি বহুদিন পিছত এটা ভিডিঅ' বনালোঁ। চ' আজি বিশ্বকৰ্মা পূজা উপলক্ষে সকলোকে শুভেচ্ছা জনালোঁ আৰু লগতে আজি পূৰা বিশ্বকৰ্মা পূজা উপলক্ষে পূৰা ৰেডি হৈ আহিছোঁ আৰু দেখাম ভিতৰত আজি আমাৰ কনভকেশ্যন আৰু এলুমনি বুলিও আছে, মানে 5 বছৰ 4 বছৰ আগৰ যোনবোৰ মানুহ আছে। চ' তাৰে মানে ট্ৰেইনিং যোনবোৰ মানে কৰি গৈছে আগতে পাছ আউট যোনবোৰ ষ্টুডেণ্ট, চ' সিহঁতৰ মানে আজি চেৰিমনি আছিল আৰু সেনেকুৱা টাইপৰ। চ' সেইটো দেখাই যাম বঢ়িয়াকৈ আপোনালোকক নেকি। চ' ভিডিঅ'টো বঢ়িয়াকৈ চবেই এনজয় কৰক আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো ক্লিক কৰি ন'টিফিকেশ্যনছ অন কৰি দিব। চ' এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' সকলোৱে সেইবাবে এতিয়া ৰেডি হৈ আছে, মানে বেলুন চেলুন চব ৰেডি কৰি আছে, ফুলাই আছে চেৰেমনি উপলক্ষে ধুনীয়াকৈ সজাব। চ' চাম আমি এতিয়া কেনেকৈ সজোৱা হয়। তেন্তে বলক এতিয়া আমি ভিতৰলৈ যাওঁ। তো দেখা পাইছে আপোনালোকে কি ধুনীয়াকৈ সজাইছে বেলুন দি চিফ গেষ্ট আহিবৰ কাৰণে তাৰ বাবে। আৰু এতিয়া আৰু ভিতৰলৈ আমি লাহে লাহে যাওঁ। চ' ইহঁতে আগত ট্ৰেইনিজ হয়, পাছ আউট 3-4 বছৰ আগত পাছ আউট, আৰু লগতে কিছুমান ছিনিয়ৰ্ছো আছে, মেমহঁত আছে, গাৰ্জেন কিছুমান আছে। চ' সেয়া কি ধুনীয়াকৈ আপোনালোকে দেখা পাইছে কনফাৰেঞ্চ হলটো সজাইছে। চ' ভিতৰলৈ বুলি আহি গ'লোঁ আৰু ইয়াতে আমাৰ চিফ গেষ্ট হিচাপে সন্ধ্যাৰ কেইজনমান বিশিষ্ট ব্যক্তি আছে, উপস্থিত আছে। তো সিহঁতে এতিয়া ধুনীয়াকৈ মানে ক'ব, অলপ স্পীচ দিব, তো আপোনালোকে শুনিব। Give a big applause for him. We are lucky to have he is associated with IKF for many years. Next our guest, Ajay Dekha sir. মাতাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন। এই আইটিআইত মই এখন চাকৰি কৰিছিলোঁ। ঠিক নাছিলে তেতিয়া আমি য'ত যেনেকৈ পাৰোঁ সোমাই গৈছিলোঁ। এইটো ভবা নাছিলোঁ যে চইচ বোলা বস্তুটো মোৰ হাতত নাছিলে তেতিয়া। চ' যেনেকৈ কেৰিয়াৰে য'ত লৈ আহিলে গুচি আহিলোঁ, আজি ইয়াত আছোঁ। চ' তোমালোকক চুজি হ'ব লাগে, তোমালোকৰ নিজৰ ইণ্টাৰেষ্ট এটা ডেভেলপ কৰিব লাগে আৰু সেই ইণ্টাৰেষ্টটো পাৰ্চু কৰিবলৈ যিখিনি কৰিব লাগে সেইখিনি তোমালোকে কৰি যাব লাগিব। আমি এইটো কৰিব লাগিব আৰু সেইকাৰণে আমি মানসিকভাৱে শাৰীৰিকভাৱে সকলোভাৱে আমি প্ৰস্তুত থাকিব লাগিব আৰু নিজৰ চেষ্টা, নিজৰ উদ্যম, নিজৰ সাহস, নিজৰ সততা এইখিনি বস্তু সকলোকে লাগিব। চ' কনফাৰেঞ্চ হলৰ পৰা ওলাই গ'লোঁ, কনফাৰেঞ্চ হলৰ পৰা আহিলোঁ এতিয়া পূজাস্থলীলৈ। নাই এনে কৈছোঁ দিয়ক। চ' এইটো হ'ল আমাৰ ৱৰ্কশ্বপটো, MMV ৱৰ্কশ্বপ। চ' আজি বিশ্বকৰ্মা পূজা উপলক্ষে আমাৰ আজি পূজা হৈ আছে। চ' আমাৰ এইফালে খিচিৰি বনাই আছে, চাহবাৰে খিচিৰি বনাই আছে। কিমান দাবাবা আজি? দাবাবা কিমান? মই অলপ দপা মাৰোঁ ব্ৰ'। কিমান কেই প্লেট? এইটো তাতে যাই ভিডিঅ' কৰিবা তুমি, মই বঢ়িয়াকৈ খাই থাকিম। ঠিক আছে দিয়া, তই মানে ফুড চেলেঞ্জটো কৰিবি নে নকৰা? কৰিম। আহি গ'লোঁ ভিতৰলৈ, এতিয়া তামাম খিচিৰি খাম। বেছি খাব নোৱাৰা আৰু বেছি যদি খোৱা তেনেহ'লে লুজ মোচন হৈ যাব পাৰে আৰু। আমি খিচিৰি খাব বহিলোঁ এতিয়া। হৈ গ'ল এতিয়া। চ' ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, যাওঁতে লেতেৰা হৈ যাব বুলি। চ' অলপ এনে জাষ্ট দেখালোঁ আৰু এনে অলপ কনভকেশ্যন আৰু হেৰিৰ বিষয়ে, আৰু লগতে বিশ্বকৰ্মা পূজাৰো অলপ দেখালোঁ আৰু এনে থুলমূলকৈ। চ' আজিৰ বাবে ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত জনাব, আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চ' আজিৰ বাবে এইখিনিয়ে, আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ খুব সোনকালে। চ' টাটা, বাই বাই, জয় অসম।